Hello, নমস্কাৰ lovely people. আজি মই এটা একদম সৰু ভিডিঅ' বনাব ওলাইছোঁ। সেই ভিডিঅ'টো একচুৱেলি মই ভেজিটেবল অৰ্গেনাইজেশ্যন ইন ফ্ৰিজ সেইটোৰ ওপৰত বনাইছোঁ। মানে চব্জিবোৰ মই কণ্টেইনাৰত থৈ মানে ফ্ৰিজৰ ভিতৰত বহুত ভাল পাওঁ। তাতে কিয়নো যদি আমি ফ্ৰুট মানে ভেজিটেবল বাস্কেটটো থৈ দিওঁ তাতে মানে কেতিয়াবা চব্জিবিলাক ঘামিও যায় বা এনেকৈ। সেইটো কাৰণে মই কিছুমান বিশেষ এমাজনত পাইছিলোঁ, কিছুমান কণ্টেইনাৰ লৈ আহিছিলোঁ। এই কণ্টেইনাৰকেইটাত মই চব্জিবিলাক ভালকৈ ভৰাই থৈ দিওঁ। আৰু ভৰোৱাৰ আগত মই কি কৰোঁ, আপোনাৰ টিশ্যু পেপাৰ দি দিওঁ। টিশ্যু পেপাৰ এনেকৈ দি দিওঁ। আপোনাৰ টিশ্যু পেপাৰ দিলে কি হয়, আপোনাৰ চব্জিবিলাক ধুনীয়াকৈ মানে কি পানীটো মানে কি মইশ্চাৰটো নাহে, তেতিয়া অলপ শুকান হৈ থাকে। যেনেকৈ মই টিশ্যু পেপাৰটো দি কিনে এতিয়া কেপচিকামখিনি ইয়াতে দি দিলোঁ। তাৰপিছত আপোনাৰ ইয়াতে 3টা চেম্বাৰ আছে। এই ডাঙৰ কণ্টেইনাৰটোত আপোনাৰ 3টা চেম্বাৰ আছে। এই চেম্বাৰত মই 3টা জেগাতে বেলেগ বেলেগ চব্জি থ'ব পাৰোঁ। তেনেকৈ ধৰক মই কেপচিকামটো থ'লোঁ এটাত, তাৰপিছত আপোনাৰ ইয়াতে থ'লোঁ পটল, পটল থ'লোঁ, তাৰপিছত এয়া এনেকৈ মই বেলেগ বেলেগ কণ্টেইনাৰত থৈ দিলোঁ চব্জিখিনি। ইয়াতে 3টা আছে আৰু ইয়াত বেলেগ কেইটামান, আৰু ইয়াতে জিপলক বেগত বেঙেনা বা দীঘল চব্জিবিলাক আৰু আপোনাৰ এনেকুৱা কবি ডাঙৰ তেনেকৈ থৈ দিলোঁ। এতিয়া মই ঢাকনিকেইখন লগাই দিম। এতিয়া মই চব্জিখিনি যোনটো ভেজিটেবল বাস্কেট থাকে ফ্ৰিজৰ ভিতৰত, তাৰ ভিতৰত মই কণ্টেইনাৰকেইটাত থৈ দিলোঁ আৰু জিপলক বেগকেইটাও থৈ দিছোঁ। এনেকৈ থ'লে আপোনাৰ ধুনীয়াকৈ ডিচিপ্লিনকৈ থাকে চব্জিখিনি আৰু উলিয়াবলৈও সুবিধা হয়। এয়া ফ্ৰিজ অৰ্গেনাইজ হৈ গ'ল মোৰ চব্জি।